মই প্ৰিকে চিনে প্ৰডাকশ্যনৰ ফালৰ পৰা আপোনালোকক আটাইলৈ অভিনন্দন জনাইছোঁ। যিহেতু মই মাঘ বিহুৰ বতৰ, এই মাঘ বিহুৰ বতৰত মই বৰ্তমান উপস্থিত আছোঁ যি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত জাবজকুছি গাঁৱত। আৰু বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে TTM ফুড প্ৰডাক্টছ বুলি যিটো এটা সুন্দৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান, আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ৰুমিকলতা বাইদেউ আছে। তেখেতৰ নেতৃত্বত বহুকেইগৰাকী মহিলা ইতিমধ্যে পিঠা লাড়ু বনোৱা তেওঁলোকৰ কাৰ্যত ইতিমধ্যে নিমগ্ন হৈছে। বাইদেউ কিমান দিনৰ পৰা জড়িত হৈছে এই অনুষ্ঠানটো? মই 2019 চনৰ পৰা জড়িত হৈ আছোঁ, যদিও লকডাউনৰ পিছৰ পৰা বহলভাৱে কৰা গৈছে। কি কৰি আছে বৰ্তমান? বৰ্তমান লাড়ু, পিঠা, সান্দহ, চিৰা, অন্যান্য ভোগালী জলপানৰ গোটেইখিনি বস্তু আৰু আমাৰ ইয়াত পোৱা যায়। যিখিনি মহিলা আছে আপোনাৰ লগত আপুনিও স্বাৱলম্বী হৈছে, মহিলাকেইগৰাকীও স্বাৱলম্বী হৈছে, তেখেতসকলৰ পৰা ৰেচপঞ্চ কেনেকুৱা ধৰণে পাইছে আপুনি? কৰ্মত ভালেই কেনেকুৱা ৰেচপঞ্চ পাইছোঁ, ভাল আগ্ৰহ আছে। চৰকাৰে কিবা সা সুবিধা পাইছেনে এতিয়ালৈকে? চৰকাৰৰ বৰ্তমানলৈ পোৱা নাই। বৰ্তমানলৈ মোৰ আগত মই স্বয়ং আঁচনিৰ 20,000 টকা যে এটা দিছিল, সেইটো পাইছিলোঁ। কিন্তু বৰ্তমান মোৰ বিজনেছৰ ফালত মই একো পোৱা নাই। ক'ত আপোনালোকৰ চাপ্লাই যি কথা আপোনালোকে? নলবাৰী, গুৱাহাটী আৰু অন্যান্য ৰাজ্যবিলাকতো গৈছে, কম বেছি পৰিমাণে গৈছে। কিন্তু আৰু অৰ্ডাৰ আহি আছে, এইবাৰ আৰু ভালকৈ বহলভাৱে যাব। হয়, এইগৰাকী নলবাৰী জিলা আদৰ্শৱান মহিলাত পৰিণত হৈছে ৰুমিকলতা বাইদেউ। আৰু আমিও চৰকাৰৰ অনুৰোধ জনাম যেনে এনেকুৱা স্বাৱলম্বী, নিজে স্বাৱলম্বী হোৱাৰ লগতে 8-10জনকো স্বাৱলম্বী কৰা বাইদেউৰ ক্ষেত্ৰত চৰকাৰে সুন্দৰভাৱে পদক্ষেপ লওক, আমিও তাকে কামনা কৰিছোঁ। বাইদেউ কি প্ৰডাকশ্যন আপোনালোকৰ ইয়াত বৰ্তমান পায় বিচাৰিলে? প্ৰডাকশ্যন মানে আমাৰ ভোগালী জলপানত যিটো লাড়ু, পিঠা, সান্দহ, চিৰা, চন্দ্ৰপুৰী, তেল পিঠা, কিছুমানে আজিকালি নিমকিও খোৱা কৰিছে, নিমকি, চুঙা পিঠা, এইবিলাক পোৱা যায়। আপোনালোকৰ তাতে উপলব্ধ হয় উপলব্ধ আৰু সুন্দৰভাৱে বিশুদ্ধভাৱে প্ৰস্তুত কৰা হয়। শুদ্ধভাৱে একেবাৰে কেঁচা সামগ্ৰীৰে আমি বনাওঁ, যিটো নাৰিকলৰ পাউডাৰ আমি ইউজ নকৰোঁ। আপোনালোকে দেখিছেই, নাৰিকলৰ কৰকাৰে একদম ভৰি পৰিছে। আমি সেনেকৈ মহিলা লগোৱাই আছে নাৰিকল ৰুকাৰ বাবে, সেনেকৈ কৰা যায়। আৰু কোনো ধৰণৰ পাউডাৰ ব্যৱহাৰ নাই। অকণমানো একো কোনো ধৰণৰ বাহিৰা বস্তু, চেনি লাড়ু হ'লে চেনি আৰু নাৰিকল, আৰু গুড় আৰু নাৰিকল, আৰু পিঠাটো গুড় নাৰিকল এনেকৈ বনোৱা যায়। আৰু তিল পিঠাও বনোৱা যায়, যিটো গুড় নাৰিকল তিল ইউজ কৰি সেনেকৈও বনোৱা যায়, মানুহবিলাকে খাই ভাল পায়। আমিও বাইদেউক ধন্যবাদ জনাইছোঁ যে বাইদেউ এগৰাকী আদৰ্শ মহিলাত পৰিণত হওক, নিজে চলাৰ লগতে আৰু 10জনকো তেখেতে স্বাৱলম্বী কৰাৰ যি পদক্ষেপ সেই পদক্ষেপক আমিও আচলতে ধন্যবাদ জনাইছোঁ। এই কিবা নিউজৰ মানুহ আছে। এনেতো এতিয়া নাৰিকলত ভাজব লগা হ'লে বহুত এনেকুৱাকৈ ডাঙৰ ডাঙৰ টোপোলা বাহিৰতো যাই পাইছে, কিন্তু আমি নিজাকৈ গুৱাহাটীত দিওঁ, নলবাৰীত ৰঙিয়া নহয় নাগে নিচে নহয় কাম নকৰোঁ। মানে আগতে অহা নাই তলত নাই। নাৰিকল তাৰমানে আমাৰ কম নাই, এই আৰু আপোনালোকক দেখুৱাবৰ কাৰণে এইখিনি নহয়, সেইটো গমে বেছি এতকৈ বেছিও নিদিওঁ আৰু কমকৈও নিদিওঁ। আৰু কৰ্মচাৰী আছিল, আজি গাঁৱকো বেছি বহুত দূৰৰ পৰা আহে, গম পোৱা নাই না। বিছনাত দেখোন ঢাকা আছে, কালি বনাল আৰু সেই পাঁচজন এটা ধৰা আছে বিছনাখনত। ইয়াতে দুখলা এটা ঢালি কম তোমাৰ গেল 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 এতিয়া এটা ভৰ্তি দিবলৈ
দাদা আহিলে আমাৰ কথা বিছত এইবিলাক তালে ষ্টক কৰিছোঁ মানুহ মাইটো মাৰা গেছি ডেলি বেছি পিঠা দুই ঘৰৰে আছে এতিয়া মোক অমল ঠিক দিছিলে